অভিজিতক লগাইছিলে সেইটো কিমান দিনৰ পৰা ইয়াৰ বেমাৰটো হৈ আছে জিৰণি লৈ চাহ মিঠাইৰ জুতি ল'লে মুখ্যমন্ত্ৰীয়ে ল'লে কিবা প্ৰকাৰৰ মিঠাইৰ জুতি মুখ্যমন্ত্ৰীক ওচৰৰ পৰা চাবলৈ ভিৰ কৰিছে যথেষ্ট লোকৰ লগে লগে মুখ্যমন্ত্ৰীয়েও ভিৰৰ মাজত আহি খন্তেক সময় তেওঁলোকৰ লগত কথা পাতি পুনৰ সেই ঠাইৰ পৰা বিদায় লয় তুমি ফোনত ভিডিঅ' কল এটা কৰাচোন বা কিবা পেচেণ্ট এটা দিব ইণ্টাৰভিউটো দিছিলোঁ হাতখনতো অসুবিধা হয় না এতিয়া বয়সো অসুবিধা হয় না এতিয়া বয়স কিমান হ'ল 18 বছৰ মই চাইছোঁ এতিয়া মই মাজে মাজে হেৰি হৈ যায় ঠিকে আপোনাৰ কথা কৈছে আপুনি পঠাইছে মই ছাৰ দুবাৰ পঠাইছোঁ অভিজিত এই পেচেণ্টটো চোৱাচোন তাৰ ভৰিখন দেখিছেনে দেখিছা এটা কিবা পলিঅ'ৰ ইনজেকশ্যনৰ পিছত হোৱা বুলি কৈছিলে আচ্ছা এইটো ট্ৰিটমেণ্ট ওলাইছে ঠিক আছে তুমি এটা কাম কৰা পেচেণ্টটোক আমাৰ ডিচিয়ে তোমাৰ তাত পঠাব এবাৰ গাড়ী এখন দি পঠাই দিব এইটো ট্ৰিটমেণ্ট ওলাইছে ঠিক আছে তুমি এটা কাম কৰা পেচেণ্টটোক আমাৰ ডিচিয়ে তোমাৰ তাত পঠাব এবাৰ গাড়ী এখন দি পঠাই দিব কালি আৰু তুমি চাই পেলাই কথাখিনি বুজাই দিবা আৰু যেতিয়ালৈকে ঠিক নহ'ব তেতিয়ালৈকে সফিষ্টিকেটেড হুইল চেয়াৰ এখন তাক দিব লাগিব বুজি পালানে আৰু গোটেইখিনি মই কৈ থৈ দিম প্ৰশান্তই কৰি দিব তোমাক একদম যিখন টপ ব্ৰেণ্ডৰ হুইল চেয়াৰ আছে যিখনত আৰামত কি গিয়াৰ লগাই পেলাই চলিব পাৰিব বুজি পালানে অভিজিতৰ তাত গৈছিলে তাৰমানে আগত ট্ৰিটমেণ্ট নাছিলে এতিয়া এইটো ট্ৰিটমেণ্ট এটা ওলাইছে গতিকে অলপ দেৰিকৈ হ'ব কিন্তু হ'ব আপুনি কালি প্ৰশান্তৰ তাত গোটেইখিনি কৰি দিব আপুনি তাক কালি পৰহি পঠাই অভিজিতৰ লগত ফোনত কথা পাতাই দিব তাৰপিছত তাক গাড়ী এখন মই ভাল এখন গাড়ী কৰাই দিম গিয়াৰ লগাই চলিব পাৰে আৰু ইনলিমিটেড ট্ৰিটমেণ্ট মই চাই দিম কালি উইদিন এসপ্তাহটো গোটেইখিনি হৈ যাব কালি ডিচি সাহেবে সব যোগাযোগ কৰি ল'ব এইটো কি হয় শ্ৰেষ্ঠ টীকা প্ৰদানকাৰী আহিৰ মই চাইছোঁ মই চাইছোঁ আজি গৈ কমল কিয় ৰিপৰ্ট এখন দিব লাগিব মই জানো নহয়